অসমীয়া সমাজ জীৱনৰ এক অতি প্ৰাণময় আৰু ৰং ৰহস্যৰ সামাজিক উৎসৱ হৈছে বিয়া। অসমীয়া বিয়া এখনত বিভিন্ন নীতি নিয়ম থাকে নহয়নে? দৰা কইনাৰ ৰাহি জৰা চোৱাৰ পৰা আৰম্ভ কৰি বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি হিচাপে আঙুঠি পিন্ধোৱা, বিয়াৰ এদিন বা দুদিন আগতে তেল সেন্দুৰ কাপোৰ আৰু আ অলংকাৰেৰে কইনাক দৰা ঘৰৰ পৰা জোৰোণ পিন্ধোৱা, জোৰোণৰ দিনাৰ পৰা বিয়াৰ দিনালৈকে প্ৰতিদিনে সন্ধিয়া দৰা কইনাক কলপুলি বা কলপটুৰে সজা নোৱনী ঘৰত মাহ হালধিৰে আনুষ্ঠানিকভাৱে গা ধুওৱা বা নোওৱা কাৰ্য, নোৱাবৰ বাবে পুখুৰী বা নদীৰ পৰা বিশেষ নিয়মেৰে পানী তোলা কাৰ্য, বিয়াৰ আগদিনা ৰাতি পালন কৰা বিশেষ অনুষ্ঠান অধিবাস, গাঠিয়ন খুন্দা বা দয়ন দিয়া পৰ্ব ইত্যাদি বিভিন্ন পৰ্ব। আৰু আজিৰ দৰা হৈছে মোৰ সৰুকালৰ বন্ধু